এজন এনে ব্যক্তি যিয়ে অসমৰ সংগীতৰ ইতিহাস সলনি কৰি দিছে। গায়ক, অভিনেতা, সংগীত পৰিচালক, প্ৰতিটো ক্ষেত্ৰত তেওঁ অসাধাৰণ প্ৰতিভাৰ চাহ হিচাপে আছে। তেওঁৰ জীৱনৰ পথত আছে সংগ্ৰাম, আছে সপোন, আছে লাখ লাখ হৃদয়ৰ অনুপ্ৰেৰণাৰ কাহিনী। এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ হাৰ্থৱক, জীৱনৰ উদাৰ হৃদয়বান, য'ত সংগীতে তেওঁৰ জীৱনৰ প্ৰতিটো পৃষ্ঠাত সুৰ ভৰাইছে। নমস্কাৰ বন্ধুসকল। যিটো সময়ত বলিউডত বেছি সংখ্যক চেলিব্ৰিটি পইচাৰ বাবে গোলাম হৈ আছে, সেই সময়ত তাৰে খুব কম এনে চেলিব্ৰিটি আছে যিয়ে ছিষ্টেমৰ বিৰোধী মাত মাতিবলৈ সাহস কৰিছিল। সেইসকলৰ ভিতৰত এজন সাহসী বীৰ আছিলে অসমৰ জুবিন গাৰ্গ। 1972 চনৰ মেঘালয়ৰ তুৰাত জন্ম লাভ কৰা এই জুবিন গাৰ্গৰ প্ৰকৃত নাম আছিল জুবিন বৰঠাকুৰ। তেখেতৰ পিতৃ এজন মেজিষ্ট্ৰেট আছিল আৰু তেওঁৰ মাতৃ এগৰাকী গায়িকা আৰু নৃত্যশিল্পী আছিল। মুঠতে প্ৰতিভাৰে ভঁৰাল আছিল জুবিন গাৰ্গ নামৰ এই ব্যক্তিজনৰ পৰিয়ালটো। আৰু এইজন জুবিন গাৰ্গে 12 বছৰ ধৰি তাবলা বজালে আৰু এই তাবলা বজোৱাৰ বাবে জুবিন গাৰ্গে বহুতো পুৰস্কাৰ পালে। তাৰপিছত সকলো বাদ্যযন্ত্ৰ বজাবলৈ জুবিন গাৰ্গে নিজে শিকিলে। ছাত্ৰ জীৱনত জুবিন গাৰ্গে বহুতো উৎপাত কৰিছিল, কিন্তু তাবলা খুব সুন্দৰকৈ বজাইছিল বাবে শিক্ষকে তেখেতক পানিছমেণ্টৰ জেগাত তালি বজাইছিল। জুবিন গাৰ্গে প্ৰথমৰ পৰাই মিউজিক ডাইৰেক্টৰ বনিব বিচাৰিছিল, যদিও জুবিন গাৰ্গ এজন ছায়েন্সৰ ছাত্ৰ আছিল, কিন্তু ডিগ্ৰী আধাতে এৰি দিয়ে, কাৰণ জুবিন গাৰ্গে ৰাতিটো ষ্টুডিঅ'তে কটায় আৰু জুবিন গাৰ্গে বন্ধুসকলৰ পৰা পইচা ধাৰ লৈ এটা খুব সৰু ষ্টুডিঅ' খুলি লৈছিল। আৰু জুবিন গাৰ্গে ইয়াৰ পৰাই তেখেতৰ জীৱনৰ সপোন আৰম্ভ কৰে। 1992 চনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকাৰ মুকলি কৰে আৰু তেতিয়া তেখেতৰ নাম বদলাই জুবিন বৰঠাকুৰৰ জেগাত জুবিন গাৰ্গ ৰাখি লয়। তাৰপিছতে জুবিন গাৰ্গে 40,000ৰো অধিক গান ৰেকৰ্ড কৰে। তাৰে 4,000ৰো অধিক গান জুবিন গাৰ্গে অসমত থাকি ৰেকৰ্ড কৰে। 2000 চনত জুবিন গাৰ্গে বলিউডৰ প্ৰথমবাৰ স্থান পালে। 2006 চনত যেতিয়া গেংষ্টাৰ নামৰ চিনেমাখনে মুক্তি পায়, তেতিয়া জুবিন গাৰ্গক সমগ্ৰ ভাৰতে চিনি পায়, কিন্তু পিছতো বলিউডত ভাল নাপায় জুবিন গাৰ্গে থাকি। আৰু সেইজনেই জুবিন গাৰ্গ প্ৰথম এনে ব্যক্তি আছিল যি বলিউডক এৰি থৈ আহিছিল। তেখেতৰ ষ্টেজ প্ৰগ্ৰেম অসমত হৈ পৰে উৎসৱ। অনুৰাগী জুবিন গাৰ্গৰ মাত শুনি পাগল হৈ গৈছিল, কিন্তু তেখেতৰ জীৱন ইমান সহজ নাছিল। তেওঁৰ মাতৃ আৰু তেখেতৰ ভগ্নীৰ এক্সিডেণ্টত মৃত্যু হৈছিল, আৰু এইবোৰ বস্তু জুবিন গাৰ্গৰ বাবে ইমান সহজ নাছিল। তেখেতৰ মাতৃৰ মৃত্যু, তাৰপিছত তেখেতৰ ভগ্নীৰ মৃত্যু, এইবোৰ দুখে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে দুখী কৰি তুলিছিল, অৰ্থাৎ জুবিন গাৰ্গ ভাগি পৰিছিল। আৰু এই দুখ জুবিন গাৰ্গৰ গানৰ দ্বাৰাই প্ৰতিফলিত হৈ আছিল। জুবিন গাৰ্গে কৈছিল যে তেখেতে যেতিয়াই গান গায়, তেখেতে গান গাওঁতে মাকৰ আদৰ্শ লৈ তেখেতে গান গায়। তাৰপিছত সেই দিন আহিল 2025 চনৰ 19 ছেপ্টেম্বৰ। সমগ্ৰ অসম থমকি ৰোৱা এটা দিন। সমগ্ৰ অসম যিটো সময়ত স্তব্ধ হৈ পৰিল। আৰু এই 19 ছেপ্টেম্বৰ 2025 সদায় ইতিহাসত থাকি যাব। এইজন জুবিন গাৰ্গৰ মৃত্যু বিশ্বৰ 4 নম্বৰ ৰিলিজ হয়, আৰু সেইদিনা সমুদ্ৰৰ ঢৌটোৱে কেৱল মাত্ৰ এজন গায়ক নহয়, সমগ্ৰ অসমৰ এটি মাত, সমগ্ৰ অসম গৌৰৱ, অসমৰ এটি বহু মূল্যৱান সম্পদ উটুৱাই লৈ গ'ল। জুবিন গাৰ্গ নাম প্ৰত্যেক ঘৰ মানুহে প্ৰত্যেকটো অনুষ্ঠানৰ প্ৰত্যেকটো জেগাত আছিল। এইজন জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসম ঠাণ্ডা হৈ গৈছিল। শিক্ষাৰ্থীৰ পৰা চিকিউৰিটি গাৰ্ডক লৈ আৰক্ষীৰ পৰা সাধাৰণ জনতালৈকে সকলোৱে চকু পানী ৰখাব নোৱাৰিছিলে। এনে এজন প্ৰতিভাশালী ব্যক্তিক অন্তৰৰ পৰা চেল্যুট জনাই আজি এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় অসম।